নমস্কাৰ সকলোকে আজি মই একদম নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি ভিডিঅ'টো হ'ব একদম হেয়াই মানে খোৱা বোৱা সেইবিলাকৰ ওপৰতে কিন্তু আজি কোনোদিন নোখোৱা এটা বস্তু খাম সেইটো হৈছে আমাৰ মৰমৰ গাহৰি পেটু যিহেতু আমি খাই পোৱা নাই সেইটো কাৰণে এজন উৎসুক ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি গাহৰি পেটু খাবলৈ আগবাঢ়িছো আৰু তেওঁ পাৰ্মিশ্যন লৈ লৈছো যে তেওঁ খাবলৈ আগ্ৰহী হয় নে নহয় সেইটো কাৰণে তেওঁ কৈছে মই বিৰাট আগ্ৰহী এনেকৈ চাকনাইছে কি চৰি ভুল হৈ গৈছে তেওঁ এনেই খাইছো বুলি কৈছিলে সেইটো কাৰণে তেওঁক আজি সমাজৰ মাজত লৈ আহিছো এয়া আমাৰ সমাজৰ মাজত মৰমৰ বকুলি পিঠা ইয়াৰ নামটো হৈছে বকুলি পিঠা আৰু আজি এয়া ব্ৰইলাৰ পেটু নহয় গাহৰি পেটু ভিডিঅ'টোলৈ আপোনালোকক একদম আদৰি আনিছো চাই থাকিব ৰেচিপিটোও কেনেকুৱা হয় অকল দুজন ব্যক্তিয়ে বাকী ইয়াত আমাৰ থকা ৰাইজ কোনোৱে নাখায় তই খাবি নাই গাহৰি ফুপটো আনিছো ফুপটো খাবি নাই নাখাওঁ অঁ জুই পুৰা এয়া জ্বলি গ'ল আপোনালোকে দেখিছে আৰু এতিয়া চবেই এনেকৈ যে ষ্টাইলত দিয়ে যে এনেকৈ কৰি আমি কেৰাহীখন ইয়াত পাতি দিম পুৰা এতিয়া চালিয়াকৈ কেৰাহীখন গৰম হ'ব তাৰপিছত ইয়াত দিম তেল পিঁয়াজ মজা হ'ব মানে আৰু মই মানে মোৰ এতিয়া দিনকাল যিহেতু বেয়া সেইটো কাৰণে মই অকল 5 টকীয়া মিঠাতেলৰ পেকেটটাহে এফৰ্ড কৰিব পাৰিম মানে সেইটো কাৰণে 5 টকীয়া মিঠাতেলৰ পেকেটটা লৈ আহিছোঁ আহা কেমেৰামেন কেনেকৈ দিম দেখাই দিয়া এয়া দেখুৱা ইয়াত এই মিঠাতেল হ'বনি এইখনে বাৰু নাথাকেই চুনো এতিয়া একদম পিঁয়াজ আৰু জলকীয়া এয়া দেখাই দিছোঁ ইয়াত এনেকৈ কৰি এই অকল ক্ষুদ্ৰমান তেলত দেখাই দিয়া তেলকণ দেখাই দিয়া ভাইটি তেলকণ দেখাই দিয়া বকলি পিঠা এনেকৈ কৰি দি দিবা তাৰপাছত এনেকৈ হাতাখন ল'বা ঘুৰুক পুকুক কৰি দিবা পূৰা তেল পূৰা হাততে পৰিছোঁ যিখন অকণমানি হাতা দিছোঁ অঁ পানীতহে সিজাব লাগিব যেন পাইছোঁ তেলে একো কামেই নিদিলে এনেকৈ কৰি দি দিবা এই মানিমুনি আৰু এতিয়া একদম তেলটো যিহেতু কম দেখিবলৈ পাইছে সেইটো কাৰণে ইয়াতে এনেকৈ পেটুখিনি দি দিব এনেকৈ কৰি লৰাই দিব কাৰণ গাহৰি পাত এতিয়া তেলটো ওলাব আৰু আমাৰ কামটো সহজ হ'ব পিঁয়াজ পৰি গৈছে একো নাই এইফালে জাঙিয়া ওলাই গৈছে আৰু ইয়াত সময় আহি গ'ল এতিয়া ইয়াত জিঞ্জাক গাৰ্লিক পেষ্ট দেখাই দিয়াহি তোমাক বহুত শিকাবলগীয়া হৈছে বান্ধৈ বকলি পিঠা এনেকৈ কৰি এইটো এনেকৈ কৰি ফালিব আৰু দি দিব মানে মোৰ মানে এইবোৰ আদা নহৰু খুন্দিবলৈ সেইটো মানে ধৈৰ্য নাই জিঞ্জাক গাৰ্লিক পেষ্ট জিঞ্জাক এনেকৈ কৰি দি দিব অঁ এনেকৈ কৰি দি দিব খাবলৈ কেনেকুৱা হ'ব বকলি ভালেই হ'ব নি মজা তাৰপিছত দিব এয়া পকৰ পোৰা জলকীয়া ৰেড চিলি 3টামান আছে চব দি দিওঁ এনেকৈ কৰি পুৰুক কাইলৈ লেট্ৰিনতহে গম পাবা পুৰুক যেতিয়া কৰিব ভালেই লাগিব লেট্ৰিনত একদম ফুৰুক খানা খাওঁ এনেকৈ কৰি দি দিব এই হাতা মৰণি এনেকৈ কৰি দি দিবা আৰু যোনসকলে এইবোৰ গাহৰি পেটু চেটু বেয়া পায় তেওঁলোকে স্কিপ কৰি ভিডিঅ'টো যাবগৈ পাৰে কোনো কথা নাই তাৰপিছত আহি যাব আমাৰ মৰমৰ জিৰাজনী ওচৰত দেখাই দিয়া তোমাক কি শিকাইছিলোঁ মই কেনেকৈ কেম্পেয়াৰ ল'বলৈ শিকাইছিলোঁ দেখাই দিয়া তাৰপিছত অকণমান মিট মছলা দিব লাগিব এইফালে ৰঙা হৈ গ'ল দেখোন এনেকৈ মিট মছলা দি দিব লাগিব শাগুতে পকহে পৰিব এনেকৈ মিট মছলা দি দিব লাগিব নাইবা গোন্ধত খাবা আৰু এইখন কি হ'ল হাতাখন এইখন তাৰপিছত এনেকৈ কৰি লৰাই দিব ধুনীয়াকৈ মজা আচলতে পেটু বুলি ক'লে ভুল হ'ব এইখিনি আচলতে সুস্তা বুলি কয় এইবিলাক হাড় ভৰি চৰি কিবা কিবি থাকে মই আজিলৈকে খোৱা নাই সেইটো কাৰণে বোলো খাই চাওঁ আজি ঘিনটো নালাগে বাৰু কাৰণ গাহৰিয়ে খাওঁ ন ঘিনৰ কোনো প্ৰশ্নই নাহে সেইটো কাৰণে আজি বনাইছোঁ আৰু এইখিনি যে ৰঙা হৈ গ'ল পুৰা এইখিনি যে ৰঙা হৈ গ'ল ৰঙা কৰিছোঁ ক'লে কাৰণে ৰঙা কৰিছোঁ হৈ যাব আৰু ইয়াতে এতিয়া একদম সময় থাকোঁতে এনেকৈ বিলাহীখিনি দি দিব কুটি এনেকৈ কৰি বেয়া বিলাহী হ'লে বেছি ভাল তেতিয়া সোৱাদটো অলপ বেছি ভাল আহে যদিহে বেয়া বিলাহী দিব পাৰে আৰু দাইদোষ নধৰিব ৰেচিপি ভিডিঅ' দি আছোঁ মেইন ভিডিঅ'বোৰ আপোনালোকে চাবলৈ হ'লে লক্ষ্মী চেনেলত যাব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তাইৰ লেভেলটো বাঢ়ি গৈছে
তোৰ চেনেলটো নাই এতিয়া তোৰ চেনেলটোত বোলে 6,000হে ছাবস্ক্ৰাইবাৰ হাঁহিছে মোক কোনে ক'ব বাদ দিয়া বাৰু সেইবিলাক কথা এতিয়া এনেকৈ বিলাহীটো দি দিব বিলাহী বেয়া হ'লে ভাল বুলি কৈছিলোঁ যে বেয়া ওলোৱাই নাই বেয়া বিলাহী অকণ লাগিছিলোঁ এনেকৈ কৰি দি দিব আৰু মাংসটো দেখাই দিয়া বকুলি মাংসটো এনেকৈ কৰি লৰাই দিব গোন্ধ এটা মাৰিছে কিন্তু গোন্ধ এটা মাৰিছে দেই গোন্ধ এটা মাৰিছে মিছা কথা কৈ লাভ নাই লাইপাত দুখিলা দিব নি হে অঁ হ'ব মাংসটো বনাই আছিলোঁ কিন্তু এই চাওকচোন কোনো নাই ক'লৈকো চবলৈকে গুচি গ'ল আৰু সেইডোখৰত এনেকুৱাই ৰ'দ মানে আৰু চাহত বনালে ভিডিঅ' কোৱালিটিটো ভাল নাহে সেইটো কাৰণে ৰ'দত ৰখি ৰখি মোৰ মানে মাথা চাথা ঘূৰাই গ'লগৈ সেইটো কাৰণে একদম চাহত আহি এতিয়া ৰখি আছোঁ মাথো হ'বলৈহে অপেক্ষা সেইফালে এৰি থৈ গুচি আহিছোঁ এনেকৈ হৈ থাক বুলি কিছু সময়ৰ পিছত এনেকুৱা দেখাবলৈ পোৱা যাব পুৰা মজা হৈছে আৰু মাংসটো সিজি থাকক এতিয়া পুৰা বকুলি আহি গ'ল কলপাত কাটিবলৈ এতিয়া কলপাত কটা পৰ্বটো কাৰণ ভাত হৈ যাব খাব লাগে নেকি খাব লাগে ন তই গছত উঠিব নাজানো নহয় জানো হে জানে সি গছত উঠি দেখাব ৰ'ব আপোনালোকক দুদিনমান যাওক নে কি ফোন এটা লাগিব নেকি তোক হে তাক ফোন এটা লাগে বোলে তাৰ বোলে ফোন চোন নাই আৰু তাৰ ঘৰত কোনো নাই মানে সেইটো কাৰণে তাক ফোন এটা লাগে মই বোলো দিম ৰ তোক ফোন এটা মোৰ ভাগৰ ফোন এটা এনেই পৰি আছে তোক দি দিম দে কলপাতখিলা কাটি আন যা জল্দি জোচ এয়া এতিয়া ভাত আহি গ'ল ভাত পুৰা ধুনীয়াকৈ বাঢ়ি লৈছোঁ বাঢ়ি থোৱাই আছে ভকাই দিছোঁ মানে আৰু আমাৰ বকুলি পিঠা কেইটামান ধৰে বাৰু দি দিছোঁ আৰু লাগিলে লৈ ল'ব ইয়াত কিবা ধৰি ল'ব পৰা নাই এয়া মাংসটো হৈ গ'ল বালি পেলাব এতিয়া এইটো ভাল কৰিছ দে এনেকুৱা পিছে লাগে মোক পাইছে লৈ আহ পাইছে হাতাখনো লৈ আহ লৈ লেকে আহ বালিয়ে বোকাই পেলাই থোৱা আছে লৈ আহ খালি হাতাখন দে ছাগলী পেটু প্ৰথমবাৰ ছাগলী চুচ খা গাহৰি চৰি ভুল গৈছে ইফালে যোৱা সেইপাত বালি নোপোৱাকৈ একদম আঁতৰাই দে চাবি দেই চাবি হ'ব নি এয়া মোলৈহে লৈছোঁ এনেহে কৈছোঁ এয়া একদম চালিয়াকৈ লৈ লৈছোঁ আচ্ছা এতিয়া বকুলিক দি দিওঁ বকুলি পিঠা তাৰ নামেই তেনেকুৱা দিছোঁ আৰু লাগিলে লৈ ল'বা তুমি এতিয়া খাই দেখাই আছোঁ ৰ'ব ফাইনেলি এতিয়া টেষ্টিঙৰ টাইম পূৰা আহি গ'ল মজাকৈ টেষ্টিং কৰি চাওঁ এয়া নি জোলটো অ' মাই গড বম হেভি জ্বলা হৈছে বে অকণমান থৈ গ'লেই হ'ল অ' জ্বলা মানে কেনেকুৱা হৈছে জ্বলাটো হে হেভি হৈছে নি খাই দেখুৱা এপিচ খাই দেখুৱা এপিচ খাই দেখাবই লাগিব ভিডিঅ'ত আহিছ যেতিয়া সেয়া খাইছ জ্বলা কিন্তু মাক কচম কৈছোঁ বহুত লেটেষ্ট এটা জ্বলা হৈছে বুলি কৈছোঁ তই নাপাৱ মই পাই যাওঁ কিন্তু ভয়ানক জ্বলা মজা অপূৰ্ব সেইখন কেৰাহী অকণমান খুৰাই নিলে বাকী আমি এয়া সেয়া আৰু এনেকৈ আৰু চলি আছে আৰু দিনটো ঠিকে থাকে হয় নাই সদায় এনেকৈ খানা বানা খাই পাৰ কৰাই আছোঁ জীৱনটো হয় নাই অঁ